ভণ্টিহঁতে আমাক ক'ত ক'ত ফুৰালে, আমি কি কি দেখিলোঁ, আজিৰ ভিডিঅ'টোত এইটোকে শ্বেয়াৰ কৰিম। আমি যিহেতু সিহঁতৰ ঘৰত গৈছিলোঁ আৰু সিহঁতৰ আমাক লৈ ফুৰিব গৈছিলে আৰু বাচ্ছা পাৰ্টিক কি কি দেখুৱালোঁ, আজিৰ ভিডিঅ'ত এইটোতে থাকিব। আশা কৰোঁ আপোনালোকে ভাল পাব। হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। মোৰো ভালে আছে, আলহামদুলিল্লাহ। যিহেতু আমি ক'ৰবাত যাম, গতিকে ৰাতিপুৱা সোনকালে উঠিলোঁ। উঠি ব্ৰাছ টাছ কৰি আমি ৰেডি হোৱাত লাগি গ'লোঁ। আচলতে মই আছিলোঁ ভণ্টিহঁতৰ ঘৰত আৰু সিহঁতে প্লেনিং কৰিলে বোলে বাচ্চাহঁতক লৈ ক'ৰবাত ফুৰিব যাব। সেইকাৰণে আমি ৰাতিপুৱা উঠি ৰেডি হোৱাত লাগি গ'লোঁ। এইফালে বাচ্ছা পাৰ্টি ৰেডি। মই শ্বেজাক দেখুৱাইছিলোঁ আৰু তাইৰ কিউট বেগটো, তাইৰ যে যি ষ্টাইল, সকলোবিলাক লাগিব, ঘড়ী, লিপষ্টিক, বেগ চব লাগিব তাইৰ। আৰু সিহঁত ৰেডি হৈ গ'ল, এইফালে আমিও ৰেডি হৈ গ'লোঁ। ৰেডি হৈ এতিয়া ওলাম। দেখিছেনে, তাই গোটেইগাল ভাল জেগাতে পানীৰেই গৈছে। আৰু এইফালে আমি আল্লাহৰ ওপৰত ভৰসা ৰাখি আল্লাহৰ নাম লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি গৈ আছোঁ গুৱাহাটীলৈ। ল'ৰা ছোৱালীক কিবা কিবি দেখুৱাম, ফুৰাম সিহঁতক আৰু সেইবিলাকে শ্বেয়াৰ কৰিম। আৰু সিহঁতৰ ফূৰ্তি চাইছেনে, ইমান ফূৰ্তি কৰি গৈ আছিলে গাড়ীৰে। গোটেইকেইটা একেলগে বহিছে আৰু অলপ পিছে ইমান হুলস্থুল কৰে, চিঞৰ বাখৰ কৰি আছিলে। এয়া আমি পাই গ'লোঁ নগাঁও টাউন। টাউনটো একদম বন্ধই আছিলে, মানে আমি বহুত সোনকালে ওলাইছোঁ, সেইকাৰণে দোকান চোকান বন্ধ আছিলে। আৰু সোনকালে ওলোৱাৰ আৰু এটা মজা আছিলে বোলে, ৰাস্তা ঘাটবিলাক একদম ভিৰ নাই। আৰু আমি এটা ধুনীয়া পৰিৱেশৰ মাজেৰে ল'ৰা ছোৱালীৰ চিঞৰ বাখৰত আমি গৈ আছিলোঁ, পূৰা এনজয় কৰি। বহুত ভাল লাগিছিলে। আমি ক'ত যাওঁ, কি ফুৰোঁ, এইটো ডাঙৰ কথা নহয়, কিন্তু আমি আমাৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰিছোঁ। সিহঁত একেলগ হৈছে, সময় কটাব পাৰিছে, ফূৰ্তি কৰিছে, এইটোৱেই বহুত ডাঙৰ কথা। আৰু আমি আহি পালোঁ এয়া তপাতলি, অলপ চাহ তাহ কিবা এটা খাম বুলি। যিহেতু সিহঁতে একদম একো খোৱাই নাই, সিহঁতকো কিবা এটা খুৱাম বুলি নামিলোঁ। তাৰপিছত সিহঁতে খালে পুৰি আৰু মই চাহ একাপহে খালোঁ। তাৰপিছত আকৌ এই ধুনীয়া পৰিৱেশটোৰ মাজেৰে আমি গৈ পালোঁহি গুৱাহাটী ছায়েন্স মিউজিয়ামখন। ভাবিছোঁ ইয়াতে সিহঁতক কিবা কিবি দেখাওঁ, কাৰণ ইয়াত দেখিবলগীয়া, জানিবলগীয়া বহুত বস্তু আছে। ল'ৰা ছোৱালীক ইয়াত লৈ আহিব লাগে, সিহঁতৰ শিকিবলগীয়া বহুত বস্তু আছে। আৰু অলপ ডাঙৰ ল'ৰা ছোৱালী হ'লে বেছি ভাল, কাৰণ সিহঁতে বস্তুবিলাক কিতাপত পঢ়ি থয় আৰু পিছত নিজ চকুৰে চাব পাৰে। পিছত আমি টিকেট চিকেট কাটিলোঁ, কাটি সোমাই গ'লোঁ ছায়েন্স মিউজিয়ামলৈ। আৰু সিহঁত যে এতিয়ালৈকে পূৰা এনাৰ্জেটিক হৈ আছিলে। ইমান টাইম জাৰ্ণি কৰি 3-4 ঘণ্টা গাড়ীত বহি থাকি সিহঁতে অকণো আমনি কৰা নাই, সিহঁত পূৰা ফূৰ্তিতেই আছিলে। পিছত ভিতৰত সোমাইহে সিহঁতৰ দৌৰা দৌৰি আৰম্ভ হৈছিলে আৰু ইমান ধুনীয়া আছিলে। মই অলপ ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া পানীৰ কনচেপ্টটো দেখিছেনে? মই ভাবিছোঁ এটা লং ভিডিঅ' দিম বুলি ছায়েন্স মিউজিয়ামৰ ওপৰতে, কাৰণ নহ'লে এইটো ভিডিঅ' বহুত দীঘল হৈ যাব। আৰু এটা ভিডিঅ' বনাম যিটো অকল ছায়েন্স মিউজিয়ামৰ ওপৰত থাকিব আৰু ডিটেইলছত থাকিব। তাৰপিছত এয়া একুৰিয়ামৰ মাছবিলাক সিহঁত চাইছে আৰু মই সিহঁতক মাছৰ নামবিলাকো কৈ গৈছিলোঁ। সিহঁত চিনি পাইছে আৰু একুৰিয়াম চাই খুব ফূৰ্তি। সিহঁতেতো একুৰিয়াম কিনিব বুলি কৈ আছিলে, যে ঘৰতো সিহঁতে মাছ লৈ আহিব বুলি। সিহঁতক আৰু ক'ত পাওঁ, ইমান দৌৰা দৌৰি, সিহঁতৰ পিছেহে আমাৰ দৌৰিব লাগে। তাৰপিছত একুৰিয়ামবিলাক চাই আমি আৰু এটা বিল্ডিঙত সোমালোঁ। সেইটোত কি আছে আহক চাওঁ। বহুতে হয়তো গৈছে, চাইছে, তথাপিও মই অলপ ক্লিপ লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইবিলাক প্ৰত্যেকটা বস্তু সিহঁতে চাইছে, এনজয় কৰিছে, দেখিছে, বুজিছে। যিখিনি পাৰিছোঁ সিহঁতক বুজাইছোঁ। আৰু সময়বিলাক যে কেনেকৈ পাৰ হৈ গ'ল একদম গমেই পোৱা নাই। এইটো হ'ল অইল ৰিফাইনাৰীটো দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু আমিও সিহঁতক দেখুৱাই আছিলোঁ, প্ৰত্যেকটা বস্তুৱেই দেখুৱাইছোঁ। গোটেইবিলাক ক্লিপ ইয়াত এড কৰা হোৱা নাই। তাৰপিছত এইটোতহে আচল খেলা আৰম্ভ হৈ গ'ল। সিহঁত ইয়াত আহি ইয়াৰ পৰা আৰু ওলাবই খোজা নাই। আমি জোৰ জবছে ইয়াত বহুত টাইম স্পেণ্ড কৰিলে, খেলিলে, ঘূৰিলে, ফূৰ্তি কৰিলে। তাৰপিছত আমি
চাই চিতি ওলাই গ'লোঁ, অলপ ফেঞ্চি গৈছিলোঁ, টুকটাক বজাৰ কৰিছোঁ, কিন্তু সেইবিলাক আৰু শ্বেয়াৰ কৰা নহ'ল। তাৰপিছত আহোঁতে আমি দিচাং ৰিজৰ্টখনত সোমাইছিলোঁ, তাতো সিহঁতে খুব খেলা ধূলা কৰিলে। মই বেছি ক্লিপ ইয়াত ল'ব পৰা নাই, প্ৰায় শেষ হৈ গৈ আছিলে। আৰু ইয়াত কিছু ফটো চটো তুলি আমি ইয়াত অলপ ভিডিঅ' কৰিলোঁ আৰু খোৱা বোৱাৰ এইফালে অৰ্ডাৰো দি দিলোঁ। খোৱা আহোঁতে আমি ভিডিঅ' কেইটামান কৰিলোঁ, ফটো উঠিলোঁ। তাৰপিছত আৰু কি, খাই বৈ ওলাই আহি গ'লোঁ ঘৰত। আপোনালোকে ভিডিঅ'টো কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। যদি ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আল্লাহ হাফিজ।